বন্ধুসকল এতিয়া আমি আহিছোঁ ছেভেন ছিষ্টাৰ্ছ ৱাটাৰফলৰ পিছত এইবাৰ আমি আহিছোঁ ইকো পাৰ্ক চেৰাপুঞ্জীত থকা ইকো পাৰ্কলৈকে বলক আমি ইকো পাৰ্কৰ ভিতৰলৈকে সোমাই যাওঁ আৰু মানে বন্ধুসকল এতিয়া কথাটো হ'ল ভোক লাগিছে তো আমি ইকো পাৰ্কত সোমোৱাৰ আগতে ইকো পাৰ্কৰ ফ্ৰণ্টতে ৰেষ্টুৰেণ্ট দুখনমান আছে তাৰে এখনত আমি সোমাইছোঁ আৰু মেগী বনাবলৈ দিছোঁ আমি এতিয়া মেগী খাওঁ আৰু এয়া অ' ভাই কেনেহেন এই মজা মজা ন অ' বন্ধু খানুটি না ভালেই হলো তো ভাল লাগিছে বঢ়িয়া ন আমাৰ আহি গ'ল মেগী এয়া চাওক মেগী কেনেকুৱা লাগে এইখিনি মেগীৰ দাম কিমান হ'ব পাৰে দামটো 40 টকা মানে আমি 10 টকাৰে পেকেট এটা নি ঘৰতে বনাই খাওঁ সেইখিনি মেগী ইয়াতে 40 ৰুপিজ হা গতিকে মই ভাবোঁ যদি আপোনালোকে পইচা বচাম বুলি আহে তেতিয়াহ'লে আৰু সেয়া কৰিব ঘৰতে কিবা এটা বনাই লৈ আহিব যদি বেগ হ'ম বুলি আহে আৰু টকাকৈ আহিলেতো বেলেগ কথা বাৰু বঢ়িয়াকৈ মেগী চেগি খাই আমি ধুনীয়াকৈ ওলাই আহিলোঁ পেট ফুল কৰি ইকো পাৰ্কৰ ভিতৰলৈকে এতিয়া সোমাই যাম আপোনালোকক জনাম ইয়াতে 20 টকা পাৰ হেড আৰু যদি আপোনালোকে কিবা শ্বুটিং টুটিং কৰে ফিল্মৰ বা এনেকুৱা কিবা শ্বুটিং আৰু তেতিয়াহ'লে 1000 তো বলক এতিয়া ভিতৰলৈকে সোমাই যাম আৰু এইটো হৈছে চাওক এইটো হৈছে আপোনালোকৰ ইকো পাৰ্কত সোমায়ে এইটো হৈছে ইকো পাৰ্কৰ ভিউ সোমাই ভিতৰত কি আছে নাজানো এতিয়ালৈকে কিন্তু সোমাই আমি এইখিনি দেখিবলৈ পাইছোঁ চাওক আৰু বন্ধুসকল এয়া হৈছে ইকো পাৰ্কৰ ভিতৰত চাওক এয়া বহুত ধুনীয়া লাগিছে ইমান আৰু সিফালে শুনিবলৈ পাইছোঁ সেয়া বোলে এই যে দেখিছে সেয়া বোলে বাংলাদেশ কিমান বেছি সঁচা নাজানো মই ইয়াৰে মানুহক সুধি জানিবলৈ ট্ৰাই কৰিম সেয়া বোলে আমি দেখি আছোঁ মোকো বেলেগে কৈছে মানে সেয়া বোলে বাংলাদেশ ধুনীয়াকৈ মই ভিউটো আপোনালোকক দেখুৱাই দিছোঁ আপোনালোকে বন্ধুসকল ই মোৰ ওপৰত এটা মানে অভিযোগ আনিছে মই বোলে ব্লগ বনোৱা মানুহ নহয় কিহৰ কাৰণে এই ইমেইল লিখিত ব্লগ নাচায় আজিকালি মানুহ মানে কি চাব অলপ উতকে চাব উতকে লাগে মানুহ আলু ভাজা তাৰপিছত উতকে লাগে সকল এয়া বঢ়িয়াকৈ দেখুৱাই দিছোঁ আপোনালোকক ইকো পাৰ্ক এয়া আৰু ই কৈছে মানে মই ভিউজ পাম হা একচুৱেলি মই সঁচা কথাটো কওঁ মই এইবিলাক ভিউজ পইচা এইবিলাকৰ কাৰণে ইউটিউব কৰা নাই মই মানে ইউটিউবটো কৰোঁ এটা এলবাম মানে মই যে আজি যে ইয়াতে আহিছোঁ তো মই এটা মানে ইউটিউবটোত এলবাম হিচাপে মোৰ আজিৰ ইউটিউবৰ এলবামত মোৰ মানে আজিৰ স্মৃতিখিনি সাঁচি ৰাখিবলৈ মই চেষ্টা কৰিম মানে ইন ফিউচাৰ বুঢ়া যেতিয়া হৈ যাম যদি জীয়াই থাকোঁ বুঢ়া যেতিয়া হ'ম তেতিয়া মানে নিজে চাম বোলে বা এটা সময় আছিল এটা জামানা আছিল আমি এনেকৈ গৈছিলোঁ ৰাকেশৰ লগত এনেকৈ গৈছিলোঁ ৰাকেশে লিচুৰ কথা ভাবি কি কৰিছিল ইকো পাৰ্কত গোটেইবিলাক ধুনীয়াকৈ আমি চাম আৰু তেতিয়া হয় নাই গতিকে পইচাৰ কাৰণে বা মানে হেৰিৰ কাৰণে কোনো একো কাম কৰিব নালাগে কৰি যাওক ফল নিশ্চয় পাব বন্ধুসকল ইকো পাৰ্কৰ ভিতৰত এটা বস্তু দেখাই আছোঁ ইয়াৰে লোকেল মানে মহিলা দুগৰাকীয়ে ইয়াতে মাছ ধৰিবলৈ আহিছে আৰু মাছ হাতেৰে ধৰিবলৈ চেষ্টা নহয় হাতেৰে ধৰিয়ে আছে মাছ মই দেখাই দিছোঁ ৰ'ব আপোনালোকক मछली है कोई और हाँ दिखा दीजिए एक बार कैमरा पे এয়া চাওক আপোনালোকে
মাছ ভৰাইছে ইয়াতে, তেনেকৈ মাছ ধৰিছে আৰু ইয়াতে তেখেতসকলে মাছ বিচাৰি আছে। মাছ পায় ইয়াতে, মাছ ধৰাৰ চিষ্টেমটো অকণমান বেলেগ, হাতেদিয়ে ধৰি লয়। সকল আপোনালোকক দেখুৱালোঁ ইকো পাৰ্কৰ কিছুমান মই দৃশ্য, আৰু ৰ'দটো বহুত বেছি দিছে, ঠাণ্ডাটো একেবাৰে নাই, বহুত বেছি গৰম। তো আৰু এটা বস্তু দেখুৱাই দিওঁ আপোনালোকক, চাওকচোন মোবাইলত জানো ফ'কাছ হৈছেনে নাই। স্কাইখন ইমান ধুনীয়া দেখা হৈছে নহয়, পূৰা ব্লু হৈ গৈছে আৰু সেউজীয়া চাৰিওফাল। ইফালে চাওক, ইমান ধুনীয়া এটা পৰিৱেশ, সঁচাকৈ বহুত ভাল লাগিছে, বহুত বেছি ভাল লাগিছে। তো আপোনালোক যদি চেৰাপুঞ্জী আহে, ইকো পাৰ্কত নহাকৈ আপোনালোক নাথাকিব। এতিয়া বন্ধুসকল আমি ইকো পাৰ্ক গোটেই অলমষ্ট চালোঁ ভালকৈ, আৰু যিখিনি পাৰিছোঁ আপোনালোককো দেখুৱাবলৈ ট্ৰাই কৰিছোঁ ইয়াৰে দৃশ্যসমূহ। তো এতিয়া আমি ইকো পাৰ্কৰ পৰা ওলাম, নেক্সট ক'ত যাম বাহিৰত আমি ডিচাইড কৰিম। এতিয়া ইকো পাৰ্কত লাষ্ট ইহঁতে চবে মানে আইচক্ৰীম খোৱাত ব্যস্ত। এয়া ৰাজেশ দা আইচক্ৰীম খাই আছে, আৰু এইফালে চবে আইচক্ৰীম খাই আছে। ইকো পাৰ্ক চাই কেনেকুৱা লাগিল? কেনেকুৱা? আৰু শুনক না, পৱনদাৰ কেনেকুৱা লাগিল? অ' গা ধুলা নেকি? অৱশ্যে আমি যেতিয়া ঘৰৰ পৰা ওলাইছোঁ গা পা ধুই আহিছোঁ, ইহঁতে গা পা ধোৱা নাই, মানে লেতেৰা মানুহ আৰু আহিছে ইয়াতে ধুব লগা হ'ল কিবাকে। কেনেকুৱা? কি ক'লে? ই মানে আকৌ লিচুৰ লগত ৱাবনৰ মাজে মাজে দৌৰি ফুৰিছে ন। আৰু পৱনদা বঢ়িয়া। গতিকে বন্ধুসকল, ইকো পাৰ্কৰ এই ভিডিঅ'টো এইখিনিতে সামৰণি পেলাইছোঁ। আৰু এইবিলাক লিচু চিচু বাৰু ধেমালি কৰি আছোঁ, এনেই আৰু মোৰ ভিডিঅ' আনকাট, ডাইৰেক্ট যেনেকৈ লৈছোঁ তেনেকৈ ফুটেজ বহুৱাই দিম। মই ইমান এডিটিং নাজানো, আৰু লিচু চিচু এইবিলাক এনে জোখাই থাকোঁ বাৰু। লিচু না কোনোবা আছে বাৰু, সেইটো কথা খালী নাই, ছোৱালীবোৰে চাব পাৰে। অঁ, গতিকে আৰু আপোনালোকে ভিডিঅ'টো যদি ভাল পাইছে, কিবা লাইক চাইক অলপমান কৰি দিব আৰু ন।